দিনত শৰাই দিয়া কাম কৰি সকলোখিনি হোৱাৰ পিছত মই আকৌ আহিলোঁ আমাৰ ঘৰলৈ, মানে আমাৰ নিজৰ ঘৰলৈ। আহি সিদিনা আছিলে দেৱালী, গতিকে ঘৰততো দায়িত্ব আছে, মোৰ নিজৰ দায়িত্বখিনি কৰিবই লাগিব। গতিকে মাহঁতৰ ঘৰ যিহেতু বেছি দূৰ নহয়, গতিকে মই ঘৰলৈ আহিলোঁ। আহি পেলাই নিজৰ দায়িত্বখিনি কৰিলোঁ, সকলোতে চাকি জ্বলালোঁ, কাৰণ দেৱালীৰ দিনা ঘৰততো নাথাকিলে বেয়া লাগিব ন বোৱাৰীজনী। গতিকে সকলো কাম কৰি আকৌ গ'লোঁ মাহঁতৰ ঘৰলৈ, কাৰণ ৰাতিলৈ আকৌ এটা পৰ্ব আছে মাহঁতৰ ঘৰত। এয়া খানাৰ পৰ্ব এটা আছে, সৰুকৈ খানা বুলি ঠিক ক'ব নোৱাৰি। তাৰমানে ভাইটিৰ লগৰ কেইজন, যিকেইজন মানে গাঁৱত সকলো কামতে তাৰ লগতে আছিলে, সি সিহঁতৰ লগতে থাকে কৰে। গতিকে সি যিহেতু যাবগৈ দুদিনমানৰ পিছত, চাকৰিত জইন কৰিবগৈ লাগিব, গতিকে সকলোৱে ক'লে যে তহঁতৰ ঘৰতে আমি একেলগে খানা এটা খাওঁ। গতিকে এয়া খানাৰ যোগাৰ হৈ আছে, ইফালে বনাই আছে আৰু সিফালে দুজন মানে কাটি কুটি ৰেডি কৰিছে, আৰু ময়ো গৈ অলপ সহায় কৰি দিলোঁ। ইফালে খানা ৰেডি হ'লে সকলোৱে মিলি খানাটো ধুনীয়াকৈ খালে। যিহেতু দুদিনমান পিছত লগেই নাপাব, গতিকে লাষ্ট বাৰৰ বাবে খালে আৰু। গতিকে সকলোৱে মিলি খানাটো খাই আজৰি হ'ল, আৰু ময়ো সকলোবোৰ কৰি আজৰি হৈ ঘৰলৈ আহিলোঁ। খানাটো খোৱাৰ কাৰণে ভালো লাগিল সিহঁতৰ, কাৰণতো আৰু লগেই নাপাব তাক।